বেয়া সময় আহিলে কি কৰা উচিত? সফলতাৰ মন্ত্ৰ কি? দুৰ্ভাগ্যক কেনেকৈ সৌভাগ্যলৈ ৰূপান্তৰিত কৰিব পাৰি? বেয়া সময় আহিলে কেনেকৈ নিজকে চম্ভালিব পাৰি? আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগত এইসমূহ কথাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ চেষ্টা কৰিব। ভাগ্য সদায় এজন ব্যক্তিৰ কৰ্মৰ দ্বাৰা নিৰ্ধাৰিত হয়, কিন্তু নিজৰ ভুলবোৰ ভাগ্যৰ ওপৰত জাপি দি ব্যক্তিয়ে ইয়াক শুভ বা দুৰ্ভাগ্য বুলি কয়। কিন্তু কেতিয়াবা বেয়া সময় সন্মুখীন হ'লেও কি কৰা উচিত যাতে আপোনাৰ দুৰ্ভাগ্য আপোনাৰ সৌভাগ্যলৈ পৰিণত হয়? পৰাজয়ৰ সন্মুখীন হ'লে ধৈৰ্য ধৰাটো সহজ নহয়। প্ৰায় আমাৰ প্ৰচেষ্টাৰ বিফলতাই আমাক সফলতাৰ পথৰ পৰা আঁতৰাই পেলায়। আমি পৰাজয়ৰ দ্বাৰা পৰাজিত হোৱা নাই, পৰাজয়ৰ ভয়ত পৰাস্ত হৈছোঁ। আমি কেৱল নেতিবাচক চিন্তাৰে পৰাজিত হওঁ। প্ৰচেষ্টাৰ অভাৱত সফলতা আমাৰ পৰা হাৰি যায়। সফলতা হৈছে এক কেতিয়াও শেষ নোহোৱা প্ৰক্ৰিয়া, যিটো গোটেই জীৱন চলি থাকে। সফলতা ইতিবাচক চিন্তাৰে আগবাঢ়ি যায়। এবাৰ এটা লক্ষ্যত উপনীত হ'লেই পৰৱৰ্তী লক্ষ্যৰ দিশে আগবাঢ়ি যায়। এইদৰে সফলতা আমাৰ জীৱনৰ যাত্ৰা হৈ পৰে। কিন্তু এনেকুৱা নহয় যে সফলতা সকলোৰে হাতত থাকে। আচলতে সফলতা প্ৰায়ে আমাৰ পৰা আঁতৰত থাকে, কাৰণ আমি ইয়াৰ বাবে পৰ্যাপ্ত প্ৰচেষ্টা নকৰোঁ। ইয়াক লাভ কৰিবলৈ আমি সেই লক্ষ্য সফলতাৰে লাভ কৰিবলৈ যিমান কষ্ট কৰিব লাগে সিমান কষ্ট নকৰোঁ। আমি প্ৰায়ে গন্তব্যস্থান পোৱাৰ আগতেই ভাগৰুৱা হৈ সংগ্ৰামৰ পথৰ পৰা আঁতৰি যাওঁ। এবাৰ এজন মানুহে সুধিলে, সফলতাৰ ৰহস্য কি? তেতিয়া মানুহজনে ক'লে যে সফলতাৰ ৰহস্য নদীতেই নিহিত হৈ আছে। গতিকে আপুনি নদীলৈ নামি গ'লেই নিজেই গম পাব। মানুহজনে নদীলৈ নামি গ'ল। যেতিয়া পানী ডিঙিলৈকে পালে, মানুহজনে ক'লে, এতিয়া মোক কওক যে কেনেকৈ সফলতা লাভ কৰিব পাৰি। সেই মানুহজনে তেওঁক ডিঙিত ধৰি ডুবাই দিলে আৰু তেওঁ নিজেই তেওঁৰ কান্ধত বহি দিলে। মানুহজনে তেওঁক আঁতৰাবলৈ চেষ্টা কৰিলে, কিন্তু সেই মানুহজনে তেওঁৰ লগত ধেমালি কৰি আছিল বুলি ভাবিছিলে। কিন্তু যেতিয়া তেওঁৰ উশাহ চুটি হ'বলৈ ধৰিল, তেতিয়া সেই মানুহজনে তেওঁক জোৰ কৰি আঁতৰাবলৈ বাধ্য হ'ল। তেতিয়াই সেই মানুহজনক তেওঁ কৈছিলে যে আপোনাৰ প্ৰশ্নৰ উত্তৰ এইটোৱে যে আপুনি আৰম্ভণিতে ডুব যোৱাৰ সময়ত কিমান শক্তি ব্যৱহাৰ কৰিছিল। মানুহজনে ক'লে, প্ৰথমে মই বুজিব পৰা নাছিলোঁ। কি হ'ল? মই ভাবিছিলোঁ তুমি ধেমালি কৰিছা। গতিকে মই অলপ জোৰ দি ভাবিলোঁ তুমি নিজেই আঁতৰি যাবা। কিন্তু যেতিয়া মোৰ শ্বাসৰুদ্ধ হ'বলৈ ধৰিলে আৰু তুমি লৰচৰ কৰা নাছিলা, তেতিয়াই মই ভাবিছিলোঁ যে তুমি মোক হত্যা কৰিবা। যদি মই জীয়াই থাকিব বিচাৰোঁ, তেন্তে মই মোৰ সকলো শক্তি ব্যৱহাৰ কৰিব লাগিব। আৰু তাৰ পিছত মোৰ জীৱন ৰক্ষাৰ বাবে মোৰ সমস্ত শক্তি ব্যৱহাৰ কৰিলোঁ। তেতিয়া সেই মানুহজনে ক'লে, সফলতায়ো আমাৰ সম্পূৰ্ণ প্ৰচেষ্টা বিচাৰে। অলপ যদি অভাৱ হ'লেই আমি সফলতা পোৱাৰ আশাবাদ দিওঁ, তেতিয়া সফলতাই নিজৰ সকলো শক্তি প্ৰয়োগ কৰা এজন ব্যক্তিক বাছি লয়। মনটোক কেতিয়াও হতাশা হ'বলৈ নিদিব। মাত্ৰ নিজৰ লক্ষ্যত উপনীত হোৱাত মনোনিৱেশ কৰি থাকক। আপোনাৰ ভাগ্য নিশ্চয় জিলিকি উঠিব।